মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজত উপস্থিত হৈছোঁ আন এটা টপিক লৈ। আজি মই লেন্সৰ ক্ষেত্ৰত লেন্সৰ চিহ্ন প্ৰথা, লেন্সৰ সূত্ৰ নিৰ্ণয় আৰু বিবৰ্ধন এই সম্বন্ধে কিছু কথা আলোচনা কৰিম। ইয়াৰ আগৰ ক্লাছটোত আমি লেন্সত ৰশ্মি চিত্ৰৰ সহায়ত কেনেদৰে প্ৰতিবিম্ব গঠন হয় সেই সম্বন্ধে আলোচনা কৰিছোঁ। আজি আমি লেন্সৰ চিহ্ন প্ৰথা, লেন্সৰ সূত্ৰ কি আৰু কেনেকুৱাকে ডেৰিভেটিভ কৰা হয়, মানে নিৰ্ণয় কৰা হয়, আৰু বিবৰ্ধন কি বা কেনেকুৱাকে নিৰ্ণয় কৰা হয় সেই সম্বন্ধে কিছু কথা আলোচনা কৰিম। প্ৰথমতে চোৱা, আমি লেন্সৰ চিহ্ন প্ৰথাৰ বিষয়ত আলোচনা কৰিম। যে নম্বৰ 1 যেটো টপিক আমি লৈছিলোঁ, চিহ্ন প্ৰথা, লেন্সৰ চিহ্ন প্ৰথা কি। এতিয়া চোৱা, দাপনৰ যেটো চিহ্ন প্ৰথা আমি আলোচনা কৰিছিলোঁ ইউ, ভি আৰু এফৰ ক্ষেত্ৰত, বা এইচ নট আৰু এইচৰ ক্ষেত্ৰত, মানে প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ ক্ষেত্ৰত, সেই নিয়মটো সেম। তথাপি মই তোমালোকক পুনৰ এবাৰ দেখাই দিছোঁ। সাপোজ এইটো এটা যদি উত্তল দাপন হয়, উত্তল লেন্স হয়, এইটো যদি আলোক কেন্দ্ৰ হয়, এইটো F1, এইটো twice F1, that means ভাস কেন্দ্ৰ, এইটো F2 আৰু twice F2। আলোক কেন্দ্ৰৰ পৰা বাওঁফালে জোখা সকলো দূৰত্বই নেগেটিভ। আলোক কেন্দ্ৰৰ পৰা বাওঁফালে জোখা সকলো দূৰত্বই কি হয়, নেগেটিভ হ'ব। তাৰমানে এইফালে যিমান জুখিব সকলোবিলাকে কি হ'ব, নেগেটিভ হ'ব। আলোক কেন্দ্ৰৰ পৰা সোঁফালে জোখা সকলোবিলাকে কি হ'ব, পজিটিভ হ'ব ডিসটেন্স। আলোক কেন্দ্ৰৰ পৰা ওপৰ ফালে সকলোবিলাকে কি হ'ব, পজিটিভ হ'ব। আৰু আলোক কেন্দ্ৰৰ পৰা তল ফালে জোখা সকলোবিলাকে নেগেটিভ হ'ব। দ্যাট মিন্স কাৰ্টেজিয় যেটো স্থানাংক প্ৰণালীত যেটো আমি চিন ব্যৱহাৰ কৰোঁ, সেই চিনটো ইয়াত এপ্লিকেবল হ'ব, মানে প্ৰযোজ্য হ'ব। মই পুনৰ এবাৰ কৈ দিছোঁ, আলোক কেন্দ্ৰৰ পৰা বাওঁফালে জোখা সকলো দূৰত্বই কি হ'ব, ধনাত্মক, ঋণাত্মক। আলোক কেন্দ্ৰৰ পৰা সোঁফালে যিমান ডিসটেন্স আছে জোখা সকলো ডিসটেন্সেই হ'ব ধনাত্মক। আলোক কেন্দ্ৰৰ পৰা ওপৰ ফালে ধনাত্মক আৰু আলোক কেন্দ্ৰৰ পৰা তলৰ ফালে ঋণাত্মক। চোৱা, গতিকে এইটোৰ পিছত চিহ্ন প্ৰথা আলোচনা কৰাৰ পিছত আমি এইবাৰ লেন্স এখনৰ সূত্ৰ নিৰ্ণয় কৰিম। এতিয়া চোৱা, লেন্সৰ সূত্ৰটো আমি জেনেৰেলি কি পাইছিলোঁ, যে 1/v minus 1/u is equal to 1/f। এইটো হ'ল লেন্সৰ সূত্ৰ। কনভেক্স লেন্সে হওক বা কনকেভ লেন্সে, উত্তল লেন্সে হওক বা অৱতল লেন্সে হওক, তাৰ সূত্ৰটো ইউ, ভি আৰু এফৰ এই তিনিটাৰ মাজৰ যেটো সম্বন্ধ সেইটো হ'ল 1/v minus 1/f is equal to 1/u is equal to 1/f। গতিকে এইটো কেনেকুৱাকে নিৰ্ণয় কৰা হয় সেই সম্বন্ধে আমি, মানে এই সূত্ৰটো আমি আজি ডেৰিভেটিভ কৰিম, উলিয়াম কেনেকুৱাকে উলিওৱা হয়। এতিয়া চোৱা, তাৰ কাৰণে মই প্ৰথমতে এটা ডায়াগ্ৰাম আঁকি ল'ম। গতিকে এইটো এটা যদি মই ডায়াগ্ৰাম বনাওঁ, উত্তল লেন্স আঁকি ল'লো মই, F1, F2, আৰু বাকী কোনো ধৰণৰ চিন নিদিলোঁ, কাৰণ আমি জাষ্ট সূত্ৰটোহে নিৰ্ণয় কৰিব লাগে। গতিকে ইয়াত F1ৰ বাহিৰত যেনিবা মই এটা লক্ষ্য বস্তু ৰাখি দিছোঁ। এইটো চাওক, লক্ষ্য বস্তুটোৰ উচ্চতা h নট, লক্ষ্য বস্তুৰ উচ্চতাটো h, মানে মই ইয়াতে যেটো ধৰিম সেইটো লিখিম h। লক্ষ্য বস্তুটোৰ পৰা ধুনীয়াকৈ এটা পোহৰ ৰশ্মি সমান্তৰালভাৱে যাই পৰিব দাপনৰ লেন্সৰ প্ৰতিফলিত হৈ কি হ'ব, F1ৰ মাজেৰে এনেকুৱাকে পাৰ হৈ যাব। তাৰ পিছত এটা পোহৰৰ ৰশ্মি আলোক কেন্দ্ৰৰ মাজেৰে যায়। আলোক কেন্দ্ৰৰ মাজেৰে যেতিয়া যাব, তেতিয়া কি হ'ব, ই যেটো ৰাস্তাৰে গৈছে সেই ৰাস্তাৰে গুচি যাব, মানে ইয়াৰ ডিৰেকশ্যনৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়। ইয়াত এটা ধুনীয়াকে প্ৰতিবিম্ব গঠন কৰিব। এতিয়া প্ৰতিবিম্বটোৰ ডিসটেন্স, মানে উচ্চতা ধৰি ললো মই h নট। ওৰ পৰা h লৈকে এইখিনি ডিসটেন্স হ'ল u। এই ওর পৰা h
এইখিনিলৈকে ডিস্টেন্সটো হ'ল ভি এফৰ পৰা O লৈকে ডিস্টেন্সটো হ'ল F1 ৰ পৰা O লৈকে ডিস্টেন্সটো হ'ল F1 আৰু ইয়াৰ পৰা এইখিনি যেটো ডিস্টেন্স এই ডিস্টেন্সটো কি হ'ব F1 হ'ব গতিকে এটো মই ইয়াতে নিলিখিলো বেছি হেৰি দেখা যাব গতিকে যেতিয়া দৰকাৰ হ'ব তেতিয়া মই পুনৰ তোমালোকক কৈ দিম গতিকে এতিয়া চোৱা যেটো আমি ইয়াতে আকাৰ ক্ষেত্ৰত ইমান এটা হেৰি নাই গতিকে ইয়াতে যেটো আমি সূত্ৰটোহে নিৰ্ণয় কৰিম গতিকে ভালকে মনোযোগ দি চাবা ইয়াতে চোৱা আমি দুটা ত্ৰিভুজ পাইছো এটা হ'ল এইটো ত্ৰিভুজ আৰু এটা হ'ল ইয়াৰ পৰা এনেকুৱা কৰি এই ত্ৰিভুজটো চাবা ভালদৰে লক্ষ্য কৰা তুমি যে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এটো 90 ডিগ্ৰী এংগেল এই ট্ৰায়াঙ্গেলটোৰ ক্ষেত্ৰত এটো 90 ডিগ্ৰী এংগেল তেতিয়াহলে এটা এংগেল সমান হ'ল তাৰ পিছত এই এংগেলটোৰ সৈতে এই এংগেলটো সমান হ'ব কি হ'ব জানানে ম্যাথমেটিক্সত আমি পাইছিলো নহয় এই দুটা কি বিপৰীত শীৰ্ষকোণ গতিকে বিপৰীত শীৰ্ষকোণ দুটাই সদায় সমান হয় এইটো ৰেখা আৰু এই ৰেখাটো কটাকটি কৰাৰ ফলত উৎপন্ন হৈছে কোণ দুটা গতিকে এই দুটা কোণ সমান পালো তেতিয়াহলে এই দুটা কোণ যদি এটা ত্ৰিভুজৰ দুটা কোণ আৰু এটা ত্ৰিভুজৰ দুটা কোণ যদি সমান হয় তেতিয়াহলে বাকি থকা তৃতীয় কোণটো কি হ'ব ডেফিনেটলি এই কোণটো কি হ'ব এইটো কোণৰ সমান হ'ব তেতিয়াহলে ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগ সম হ'ব এতিয়া চোৱা তাৰ মানে কি সৰ্বাংগ সম হোৱা মানে কি ত্ৰিভুজটো এইটো ত্ৰিভুজক কাটি লৈ যায় যদি এই ত্ৰিভুজৰ ওপৰত বহুৱাই দিও তেতিয়াহলে একেবাৰে ধুনীয়াকে মিলি যাব তাৰ বাহুবিলাকৰ দৈৰ্ঘ্য সেম হ'ব এংগেল বিলাকো সেম বুজি পাইছানে কথাটো গতিকে এই এইখিনি বাকি কথাখিনি আমি যদি বাদ দি কেৱল মাত্ৰ এই ট্ৰায়াঙ্গেল দুটাৰ ক্ষেত্ৰত কল্পনা কৰো তেতিয়াহলে বাহুবিলাকৰ অনুপাত বিলাক কি হ'ব সেম হ'ব কোণ বিলাকৰ অনুপাত বিলাক কি হ'ব সেম হ'ব গতিকে মই যদি লিখো চিত্ৰৰ পৰা কি পাম অনুপাতটো ৰেশিওটো হলো যে प्रतिबिंबर उच्चता डिवाइडेड बाय लक्ष्य वस्तुर उच्चता प्रतिबिंबर उच्चता बाय लक्ष्य वस्तुर उच्चता माने एटु बाहुर उच्चता बाय एटु बाहुर उच्चता बाय एटु बाहुर उच्चता ललो इज इक्वल टू মই কি লিখিব পাৰো চাচোন এই বাহুটোৰ উচ্চতা এই বাহুটোৰ যেটো দৈৰ্ঘ্য এই বাহুটোৰ দৈৰ্ঘ্যৰ সৈতে অনুপাতৰ সৈতে সমান বা এইটো লব পাৰি কিন্তু যেহেতু চোৱা ইয়াতে যেহেতু আমাক অতি বস্তু দৰকাৰ নহয় এইটো দৰকাৰ নহয় গতিকে আমি এইটো নলওঁ আমি কি লম এই যে এই O বিন্দুৰ পৰা লক্ষ্য বস্তুটোৰ যেটো ডিসটেন্স আছে সেইটো লম এটোৱে O ৰ পৰা লক্ষ্য বস্তুৰ যেটো ডিসটেন্স সেইটো হ'ল কি U আৰু O বিন্দুৰ পৰা প্ৰতিবিম্বৰ যেটো ডিসটেন্স সেইটো হ'ল V হয়নে ইয়াৰ পৰা এইখিনিলৈকে তেতিয়াহলে H0 by H is equal to V by U এটো দিলো নাম্বার ইকুয়েশন এতিয়া সিমিলারলি একেদৰে এইটো ত্ৰিভুজ এবাৰ থাকক এবাৰ আৰু এটা ত্ৰিভুজ তুমি কল্পনা কৰা মই ইয়াতে যদি এটা ৰেখা টানি দিও এনেকুৱাকে তেতিয়া এই যে যেটো ত্ৰিভুজ হ'ল এই ত্ৰিভুজটোৰ সৈতে এই ত্ৰিভুজটো কি হ'ব সৰ্বাংগ হ'ব কনগ্ৰুয়েন্ট হ'ব কি হ'ব চাবা এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো ডিসটেন্স কিমান হ'ব h ৰ সমান হ'ব কাৰণ সেম সমান্তৰাল ভাবে গৈছে তেতিয়াহলে এটো যদি h হয় এটো h ন তেতিয়াহলে এই দুটা কি হ'ব সমান হ'ব তাৰ মানে আমি পাওয়ার সিমিলার লিখিব পাৰো h0 by h is equal to এইখিনি ডিসটেন্সটো চোৱা এইখিনি o এটো f2 ফোকাল লাইন o আৰু f2 ৰ মাজৰ ডিসটেন্সটো কি f এটো চোৱা তেতিয়াহলে মই লিখিম f আৰু ইয়াৰ পৰা এইখিনি ডিসটেন্সটো কি হ'ব এই গোটেইখিনি ডিসটেন্সটো হ'ল v তেতিয়াহলে এইখিনি ডিসটেন্স f এইখিনি ডিসটেন্স কি হ'ব v minus f গতিকে আমি লিখিম v minus f এটো দিলো ইকুয়েশন নাম্বার 2 এটা চোৱা from equation number 1 and 2 from equation 1 and 2 এক আৰু 2 নং সমীকৰণৰ পৰা পাও বা এক আৰু 2 নং সমীকৰণৰ মতে সমীকৰণ দুটো চোৱা লেফট হ্যান্ড সাইড দুটাই সমান h0 by h তেতিয়াহলে আমি কি লিখিব পাৰো
v by u is equal to v minus f divided by f এখানে লিখিব পাৰো ঠিক আছে এতিয়া তাৰ পিছত এতিয়া আমি অলপ সিস্টেমেটিকলি যাব লাগিব কাৰণ এইখিনি আমাক উলিয়াব লাগে এইখিনি নিৰ্ণয় কৰিব লাগে এইখিনি নিৰ্ণয় কৰাৰ কাৰণে এটা আমি কিছুমান এক্সট্ৰা ৰাখিয়ে পূৰণ কৰিম বা হৰণ কৰিম নিশ্চয় ইয়াতে যদি তুমি v by u into uf মানে দুয়োফালে uf এৰে পূৰণ কৰি দিম v minus f by f into uf ইয়াতে লিখিম দুয়োফালে uf এৰে পূৰণ কৰি uf এৰে পূৰণ কৰি এটা চোৱা u কেনসেল যাব থাকিব কি vf এই u কেনসেল থাকিব vf similarly ইয়াতে ff কেনসেল যাব থাকিব কি v minus f into u এইখিনি ইয়াতে লিখো নধৰব চাবা বুজি পাইছে না uf এৰে দুয়োফালে পূৰণ কৰিছো uf এৰে দুয়োফালে পূৰণ কৰি দিয়াৰ কাৰণে u কেনসেল থাকিল আমাৰ vf তাৰপিছত ff কেনসেল গল থাকিল v minus f whole bracket u সো এইখিনি আছে আমাৰ vf এটো যদি আৰু অলপ সিম্পলিফাই কৰো মাল্টিপ্লাই হৈ আছে নহয় গতিকে আমি যদি ভাঙি দিও বস্তুটো তেনেহলে vu minus f এতিয়া এইখিনিৰ পৰা আমি এইখিনি লৈ দিওতো যাম গতিকে ইয়াতে আমি কি কৰিম এইবাৰ আৰু অলপ যে vf by uv f equal to vu by uv f minus fu by uv f আমি কি লিখিম uv f এৰে হরণ দুয়োফালে হরণ করে দিল দুয়োফালে uv f এরে হরণ করে এটা সো হরণ কৰিলে কি হ'ব vv ক্যান্সেল ff ক্যান্সেল থাকিব কি 1 by u ইকুয়াল টু এতে v u ক্যান্সেল vv ক্যান্সেল থাকিব 1 by f minus f ক্যান্সেল u ক্যান্সেল থাকিব 1 by v that's why আমি যদি 1 by f2 বাওফালে রাখি দিও তেতিয়া হলে কি হ'ব 1 by u implies that 1 by f is equal to 1 by v plus 1 by u 1 by v plus 1 by u এটা এখিনি হল আমার সূত্র এখিনি সূত্র কিন্তু ইয়াতে সো আমাক কি আছে 1 by v minus 1 by u equal to 1 by f এখিনি আমাক দিয়া আছে গতিকে তাত আমি যাই চাব লাগিব যে ডিৰেকশনটোৰ লগত এতিয়া আমি মিলাই লব লাগিব অলপ আগতে আমি যেটো চিহ্ন প্ৰথাৰ কথা কলো সেই চিহ্ন প্ৰথাটো আমি লক্ষ্য কৰিব লাগিব হেতুৰ কথা জানিব লাগিব বা ইয়াত আমি হেতু এপ্লাই কৰিম ইউজ কৰিম কেনেকুৱাকে চাবা এখিনি আছে ইমপ্লাইজ দ্যাট যদি কৰো এটো হল as a whole without any direction use নকৰাকৈ দিক চিহ্ন প্ৰথা ইউজ নকৰাকৈ যেটো সূত্ৰ হেতু হল 1 by f is equal to 1 by v plus 1 by f any লেন্সৰ ক্ষেত্ৰতে কিন্তু যেতিয়া আমি ডিৰেকশন দিম ম্যাথমেটিক্যাল প্ৰবলেম বিলাক সলভ কৰিম তেতিয়া আমি কি পাম 1 by v equal to 1 by f 1 by u is equal to 1 by f কাৰণ u এতিয়া আমি আগতে পাইছিলো নহয় u ৰ মান অলৱেজ কি হয় নেগেটিভ হয় ইট মে বি দা mirror or it may be lens হক বা দাপনে হক সদায় তার ইউর মানটো কি হয় নেগেটিভ হয় গতিকে চাবা f এর মানটো ধনাত্মক এইটো পার্টিকুলার কেসৰ ক্ষেত্ৰত f2 আমি জানো ইয়াৰ পৰা এখিনি ইফালে কি হয় মাইনাস হয় ডাইৰেকশনটো নেগেটিভ হয় উপৰ ফালে পজিটিভ তল ফালে নেগেটিভ সোঁফালে পজিটিভ হয় যে চাবা তেতিয়া হলে 1 by f থাকিব কাৰণ f2 পজিটিভ f এইফালৰটো নহয় কিন্তু দে কাৰণ প্ৰতিবিম্বটো কোনফালে গঠন হৈছে সেইফালৰ f2 এর মুখ্য ফোকাস গতিকে f এটো 1 by f থাকিল এটো 1 by v2 কোন আলোক কেন্দ্ৰৰ পৰা সোঁফালে আছে গতিকে এটো প্লাস এ থাকিব এটো 1 by v এটা আছে প্লাস 1 by u টু সয়
লক্ষ্য বস্তুৰ দূৰত্ব ডিসটেন্সটো হল ইউ এতিয়া এটো আলোক কেন্দ্ৰৰ পৰা বাওফালে আছে তেতিয়ালে কি হয় ডিসটেন্সটো নেগেটিভ হয় তাৰমানে মাইনাস ইউ তেতিয়ালে ইমপ্লাইজ দ্যাট যদি কৰো 1/f ইকুয়াল টু 1/v এ প্লাস মাইনাস কি হ'ব মাইনাস 1/q ঠিক আছে এটো হল আমাৰ নিৰ্ণয় লেন্সৰ সূত্ৰ বুজি পাইছা তোমালোকে এতিয়া লেন্সৰ সূত্ৰৰ লগত আমাৰ বিবৰ্ধনটো আমি লগতে জানি ল'ব লাগিব তেছোৱা মই ভাবো তোমালোকে লেন্সৰ সূত্ৰটো ধুনিয়াকে কেনেকৈ ড্ৰাইভ কৰিব লাগে হেতু বুজি পালা আৰু লেন্সৰ সূত্ৰটো মনত ৰাখিবা 1/f = 1/v - 1/q তোমালোকৰ কিতাপত যদিও এখিনি দিয়া নাই তথাপি আমি কেনেকৈ সূত্ৰটো হয় হেতু জানিব লাগিব আৰু এতিয়া আহা ইয়াত এটোৰ পিছত আমি এবাৰ বিবৰ্ধনৰ কথাটো আলোচনা কৰিম ডায়াগ্ৰামটো আকৌ মই বনাব লাগিব গতিকে বিবৰ্ধনৰ ক্ষেত্ৰত আমি কি পাইছিলো চাবা বিবৰ্ধনৰ ক্ষেত্ৰত পাইছিলো বিবৰ্ধন ম্যাগনিফিকেশন মানে কি পাইছিলো দাপনৰ ক্ষেত্ৰত আমি কি কৈছিলো যে প্ৰতিবিম্বৰ উচ্চতা বাই লক্ষ্য বস্তুৰ উচ্চতা মানে লক্ষ্য বস্তুৰ অনুপাত হিচাপে লক্ষ্য বস্তুৰ আকাৰ হিচাপে প্ৰতিবিম্বৰ আকাৰটো কিমান ডাঙৰ হৈছে বা সৰু হৈছে এটো ৰেশিওটো বা অনুপাতটোৱে হল বিবৰ্ধন বা ম্যাগনিফিকেশন গতিকে ম্যাগনিফিকেশন বিবৰ্ধনৰ এৰিখন সেম বিবৰ্ধন ডেফিনিশনটো সেম আৰু বস্তুটো সেম বিবৰ্ধন দ্যাট মিন্স লক্ষ্য বস্তুৰ তুলনাত লক্ষ্য বস্তু এটাৰ সাইজৰ তুলনাত প্ৰতিবিম্বটো কিমান ডাঙৰ হৈছে বা কিমান সৰু হৈছে এটোৰ তুলনা কৰাটোই হল বিবৰ্ধন আৰু ইয়াক কি ইংৰাজী স্মল m আখৰ দি বুজোৱা হয় দেখাবা যেহেতু আমি সূত্ৰ কলো হেতু মতে কি আছিল যে যেহেতু m এৰে বুজোৱা হয় m = কি হ'ব m = প্ৰতিবিম্বৰ উচ্চতা divided by লক্ষ্য বস্তুৰ উচ্চতা প্ৰতিবিম্বৰ উচ্চতা বাই লক্ষ্য বস্তুৰ উচ্চতা implies that যদি কৰো m = হ'ব h0/h যেনেকৈ আমি পাইছিলো হল এটো ইকুয়েশন নম্বৰ 1 দিম এতিয়া আকৌ সিমিলারলি আমি কি পাম u v আৰু m ৰ মাজৰ এটা সম্বন্ধ আছে এটার মধ্যে কি m = v/u দাপনৰ ক্ষেত্ৰত আমি কি পাইছিলো m = -v/u এতিয়া চাবা এই যেটো ডায়াগ্ৰাম মই বনাইছিলো অলপ আগতে তোমালোকক যেটো দেখালো যে f1 যদি হয় সাপোজ তো f2 চাবা ইয়াতে যদি এটা লক্ষ্য বস্তু ৰাখলে এনেকৈ পহৰটো পৰে ই f মাজেৰে যায় তেনে এনেকৈ যায় পহৰটো কটাকটি কৰি ৰশ্মিটো কটাকটি কৰি কি হয় প্ৰতিবিম্ব গঠন কৰে গতিকে এটো আমি কি লৈছিলো লক্ষ্য বস্তুৰ উচ্চতা h প্ৰতিবিম্বৰ উচ্চতা h0 চাবা এটা চোৱা আমাৰ যেটো আলোক কেন্দ্ৰ আছে আলোক কেন্দ্ৰৰ লগত যেটো মুখ্য অক্ষ আছে তাৰ পৰা ওপৰ ফালে ডিসটেন্সটো দেখাইছে ইয়াৰ পৰা ওপৰ ফালে তেতিয়া হলে এটো কি হ'ব h2 পজিটিভ তেছোৱা h0/h এতিয়া ইয়াতে uv m ৰ মাজত যেটো সম্বন্ধ আছে এটো এতিয়া uv m ৰ মাজত যেটো সম্বন্ধ সেই সম্বন্ধটো তাতে আমি যদি তুলনা কৰো তেতিয়া হলে কি হ'ব m যেটো v আমি পাইছিলো v ডিসটেন্সটো কি আছিল পজিটিভ আছিল ধনাত্মক আছিল আৰু u ৰ মানটো আমি কি পাইছিলো নেগেটিভ পাইছিলো তেতিয়া হলে ইয়াতে যদি আমি তাত হেৰিটো বহুৱাই দিও m = কি সৰি আচ্ছা এইটোৰ কথাটো আগত মই কৈ লৈছো যে m = h0/h তেতিয়া হলে চোৱা h ৰ মানটো কি হ'ব যেটো ওপৰ ফালে তেতিয়া হলে এটো পজিটিভ হৈ থাকিব কিন্তু h0 টো কি মুখ্য অক্ষৰ পৰা তল ফালে তেতিয়া হলে h0 টো কি হয় নেগেটিভ হয় ডাইৰেকশনটো মই বহাই দিলো দে নেগেটিভ তেতিয়া হলে m এইটোৰ ক্ষেত্ৰত যদি আমি চিহ্নটো চাও
তেতিয়াহ'লে পিউৰ মানটো কি হ'ব নেগেটিভ হ'ব ভিৰ মানটো কি হ'ব ধনাত্মক হ'ব এটো হল ইকুৱেশ্যন নাম্বাৰ 2 যে এই ইকুৱেশ্যন নাম্বাৰ 2 দুটা লেফট হ্যান্ড সাইড দুটা কি ইকুয়াল যদি আমি লিখো ফ্রম ইকুয়েশন 1 and 2 এক আৰু 2 নাম্বাৰ সমীকৰণৰ মতে বা সমীকৰণৰ পৰা পাও কি পাম minus h naught by h is equal to v by u minus v এটা চাবা এটোৰ ক্ষেত্ৰত আমি এনে সিম্পলি কৈ দিব পাৰো যে যেহেতু h naught ধৰা minus h naught distance উচ্চতা নেগেটিভ হ'ব নোৱাৰে গতিকে তাৰ ক্ষেত্ৰত আমি কৈ দিব পাৰো আদাৰৱাইজ আমি কি কৰিব পাৰো দুয়ো ফালে যেহেতু মাইনাস আছে মাইনাসেৰে এটা মাইনাস মাইনাসে ক্যান্সেল কৰি মানে বাদ দি দিব পাৰি দুটা কাৰণ মাইনাসেৰে যদি পূৰণ কৰো মাল্টিপ্লাই কৰো ইফালে যদি মাল্টিপ্লাই কৰো তেতিয়াহলে আলটিমেটলি কি হৈ পৰে পজিটিভ হৈ পৰে তাৰ মানে আলটিমেটলি আমি লিখিব পাৰো h naught by h is equal to v by a that means অর্থাৎ m is equal to h naught by h is equal to v by a গতিকে এটো হল আমাৰ বিবৰ্ধনৰ সূত্ৰ বিবৰ্ধনৰ লগত ৰিলেটেড কোৱেশ্চন বিলাক থাকিব তাতে হয়তো তোমাক লক্ষ্য বস্তুৰ উচ্চতা দিয়া থাকিব লক্ষ্য বস্তুৰ ডিসটেন্স দিয়া থাকিব প্ৰতিবিম্বৰ উচ্চতাটো উলিয়াই লৈ তাৰ পিছত প্ৰতিবিম্বৰ উচ্চতা নিৰ্ণয় কৰিব লাগিব গতিকে ঠিক আছে তোমালোকে এখিনি আপাতত লিখি লবা ভালদৰে তাৰ পিছত আমি ইয়াৰ পিছত পুনৰাই আৰু কিছুমান ম্যাথমেটিক্যাল প্ৰবলেম লৈ তোমালোকৰ মাজত মই পুনৰাই উপস্থিত হ'ম ঠিক আছে থ্যাংক ইউ